हेलो गाइज वेलकम टू माय चैनल आशा करूँ आपनालोके कुशले आछे। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সুন্দৰ হেলদি ব্ৰেকফাষ্ট ৰেচিপি। আহকচোন আমি উপভোগ কৰোঁ ঘৰতেনো কিদৰে আমি এটি হেলদি ব্ৰেকফাষ্ট বনাব পাৰোঁ। এয়া মই প্ৰথমতে এটা বউলত 2 কাপ চিৰা লৈ লৈছোঁ। মই ইয়াতে গোটা চিৰা লৈছোঁ। আপোনালোকে ইয়াতে পাতল চিৰা যদি ল'ব বিচাৰে ল'ব পাৰে। আকৌ লৈছোঁ মই ইয়াতে 2টা পিয়াজ 2টা কেঁচা জলকীয়া আৰু নেমু। ইয়াত মই লৈছোঁ এটা বউলত কেইটামান বাদাম, আকৌ এটা বউলত লৈছোঁ কিছু ভুজিয়া, আৰু মই এটা বউলত লৈছোঁ প্ৰয়োজন অনুসাৰে ৰিফাইন তেলৰ ঠাইত আপোনালোকে যদি মিঠাতেল দিব বিচাৰে দিব পাৰে। ইয়াতে মই লৈ লৈছোঁ নৰসিংহৰ পাত কেইখিলামান, আকৌ লৈ লৈছোঁ আধা চামুচ সৰিয়হ, আধা চামুচ চেনি, আধা চামুচ জিৰা, নিমখ আৰু হালধি। প্ৰথমতে মই চিৰাখিনি ভালদৰে ধুই লৈছোঁ। ধুই মই ইয়াতে পানীখিনি আঁতৰাবৰ কাৰণে এটা পাত্ৰত দি ল'লোঁ। দি মই হাতেৰে ভালদৰে লাৰি দিছোঁ, কিয়নো পানীখিনি যাতে সোনকালে আঁতৰি যায়। এতিয়া মই তাৰ পৰা পানীখিনি আঁতৰাব দি এটা চেকি মই চিৰাখিনি আঁতৰাই লৈছোঁ এটা বলত, আৰু মই ভালদৰে চামুচেৰে লাৰি দি আছোঁ। কিয়নো লাৰি দিব আপোনালোকে ভালদৰে, আৰু এটা এটা হ'ব, তেতিয়া খাবলৈ খুব ধুনীয়া হয়। এতিয়া মই ইয়াতে দি লৈছোঁ প্ৰয়োজন অনুসাৰে হালধি, আৰু ইয়াতে দি লৈছোঁ আন্দাজমতে নিমখ। আপোনালোকে এনেধৰণে দিব, আৰু দি আপোনালোকে চামুচখনেৰে ভালদৰে মিহলাই ল'ব, ভালদৰে মিক্স কৰি ল'ব। ইয়াত দেখিছে ভালদৰে মিক্স কৰি লৈ লৈছোঁ, আৰু ভালদৰে মিক্স কৰি দিওঁতে তলৰ পৰা ভালদৰে লাৰি দিব। আৰু ইয়াত দেখিছে চিৰাকেইটা এটা এটা হৈ আহিছে, আপোনালোকে স্ক্ৰীণত দেখিছে। এয়া মই প্ৰথমতে গেছটো অন কৰি লৈছোঁ। অন কৰি মই কেৰাহী এখন পাতি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াতে তেলখিনিও দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে জিৰা আধা চামুচ দি ল'লোঁ। আকৌ ইয়াতে মই সৰিয়হখিনিও দি ল'লোঁ, আৰু ভালদৰে ফ্ৰাই কৰিব। ফ্ৰাই কৰি মই ইয়াতে পিঁয়াজখিনি দি ল'লোঁ। পিঁয়াজখিনি আপুনি ভালদৰে লাৰি থাকিব, আৰু পিঁয়াজখিনি আমি ৰঙা হোৱালৈকে ফ্ৰাই কৰিব লাগিব। ভালদৰে লাৰি থাকিব, আৰু এই ধৰণে মই ইয়াতে জলকীয়া আচলতে মই এটা দি দিলোঁ। এতিয়া মই ইয়াতে ৰঙা হোৱাৰ পিছত, পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে চেনিটো দি দিলোঁ। চেনিটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। চেনিটো দিলে খাবলৈ খুব ধুনীয়া হয়, আৰু কালাৰটোও খুব ধুনীয়া হয়। আৰু এনেধৰণে ভালদৰে লাৰি থাকিব। এতিয়া মই নৰসিংহৰ পাত কেইখিলা দি ল'লোঁ। নৰসিংহৰ পাতখিলাও ভালদৰে লাৰি থাকিব, আৰু নৰসিংহৰ পাতটোৱে হৈছে পোহাৰ মেইন থিম, আৰু খাবলৈ খুব ধুনীয়া হয়, আৰু গোন্ধটোও খুব ধুনীয়া গোন্ধ। এতিয়া মই ভালদৰে লাৰি লোৱাৰ পিছত বাদাম কেইটাও দি দিলোঁ। ভালদৰে লাৰি থাকিব, আৰু এনেধৰণে মই লাৰি আছোঁ। এতিয়া মই ইয়াতে চিৰাখিনি দি দিলোঁ। চিৰাখিনি দিওঁতে ভালদৰে লাৰিব, আৰু গেছৰ ষ্টিমটো কমাই ল'ব, যাতে তলৰ পৰা জ্বলিব নোৱাৰে, আৰু ভালধৰণে এই ধৰণে মিলাই ল'ব। মই এই ধৰণে লাৰি আছোঁ, আপোনালোকে ভালদৰে লাৰি থাকিব। এয়া দেখিছে চিৰাকেইটা এটা এটা হৈছে, দেখিবলৈ খুব ধুনীয়া হৈছে। এতিয়া মই উলিয়াই লোৱা নেমুৰ ৰস 2 চামুচ দি ল'লোঁ, আৰু নেমুৰ ৰসখিনি দিয়াৰ পিছত ভালদৰে লাৰিব, আৰু নেমুৰ ৰসখিনি আচলতে গোটেইখিনিতে লাগিব। ভালদৰে মিহলাই ল'ব, ভালদৰে তলৰ পৰা ওপৰলৈকে ভালদৰে লৰচৰ কৰি দিব। এয়া মোৰ পোহা ৰেডি, আৰু ইয়াতে মই কিছু গাৰ্নিচিঙৰ কাৰণে মই লৈছিলোঁ বিকাজী ভুজিয়া। ইয়াতে মই অকণমান দি ল'ম, দেখিবলৈ খুব ধুনীয়া হৈছে। এতিয়া মই ইয়াতে ওপৰৰ পৰা কিছু বিকাজী ভুজিয়া দি লৈছোঁ। দেখিবলৈ খুব ধুনীয়া হয়, অকল দেখিবলৈ ধুনীয়াই নহয়, খাবলৈও খুব ধুনীয়া হয় বিকাজী ভুজিয়া দিলে। এয়া দেখিছে মোৰ পোহা ৰেডি, খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে ঘৰতে বনাব পাৰে, খুব সহজতে হয়। আৰু আপোনালোকে এনেধৰণে মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলত আপোনালোকে যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব। নতুন নতুন ভিডিঅ' পাবৰ বাবে মোক এনেধৰণে প্ৰেৰণা যোগাব, এয়াই আশা কৰিলোঁ। ধন্যবাদ। থেংক ইউ।